হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো বহুত ভালে আছে। মোৰো বৰ্তমান ভালেই বাৰু। থাম্বনেইল টাইটেল দেখি চাগে আজি গম পাইছে ভিডিঅ'টো কিহৰ বিষয়ে হ'বলৈ গৈ আছে। মাইকী মানুহৰ খুব প্ৰিয় বস্তুটোৱেই হৈছে চাগে জুৱেলাৰী, ইয়েৰিংছ, নহয়নে বাৰু? মোৰ কিন্তু খুব ভাল লাগে, কিন্তু সোণৰবোৰতকৈ মোৰ কিনাবোৰ বেছি ভাল লাগে। সৰু সৰু ইয়েৰিংছবোৰ হওক, সৰুৱে হওক ডাঙৰে হওক, ইয়েৰিংছবোৰ কালেকশ্যন কৰি মোৰ বৰ ভাল লাগে। পিন্ধিও বাৰু ভাল পাওঁ, খালি ডাঙৰবোৰ বৰ বেছি নিপিন্ধোঁ, বিয়া বা পূজা এনেকুৱাবোৰত পিন্ধা হয়। আজি মোৰ ইয়েৰিংছ আৰু জুৱেলাৰী কালেকশ্যনবোৰকে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আহকচোন তেতিয়াহ'লে চাই যাওঁ। ইয়েৰিংছ কালেকশ্যনখিনি দেখুৱালোঁ। এতিয়া আহোঁ জুৱেলাৰীলৈ। এইডাল চাওক, মই বিয়াৰ আগতে স্কুলত গৈছিলোঁ দেই, প্ৰাইভেট স্কুলত। তেতিয়া নিজৰ পইচাৰে লোৱা এডাল বৰ মৰমৰ মোৰ। আজি বহুত বছৰ হ'ল, 12 বছৰমান হ'ল, কিন্তু ৰংটো বহুত ধুনীয়া হৈ আছে। দুগদুগীৰ পৰা লৈছিলোঁ মই ৰংথলী। দেখিবলৈ ইমান ধুনীয়া চাওক, দেখিবলৈ এযোৰ ফুলিযোৰ গ্ৰীণ আৰু ৰেডত জোনবেৰী ছেট হয়। এযোৰ ধান চিৰা খাৰু হয়। দেখিবলৈ ভালেই লাগে বাৰু, কিন্তু ইমান দামী নহয় দেই। এতিয়া আহিলে এইটো থুৰীয়া এযোৰ, এনেই আৰু বিহু চিহুত পিন্ধি ভাল লাগে। কিনা হয় বাৰু, বেছি দামী নহয়, 100-150মান টকীয়া হয়। এইটো মই মেছ'ৰ পৰা লৈছিলোঁ, কিন্তু বস্তুটো ভালেই পাইছোঁ বাৰু, বেয়া নহয়। দুই ছেট। এইটো টেঙেচি ছেট গলপাতা হয়, দেখি পিংক ষ্ট'নত আছে। এইটো মই দুগদুগীৰ পৰা লোৱাই, কিন্তু ৰং চং আজিলৈকে যোৱা নাই দেই। আজি 4 বছৰমান হ'ল। দেখিবলৈ বহুত ধুনীয়া লাগে। এই জাপি ছেটটো আকৌ মোৰ জোৰোণত দিয়া হয়, গল্ডেন আৰু ৰেডত। দেখিবলৈ ভাল লাগে বাৰু, খুব কম পিন্ধা হৈছে। আজি আপোনালোকক জুৱেলাৰী আৰু ইয়েৰিংছ কালেকশ্যনবোৰকে দেখুৱালোঁ। ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু যদি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।
আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ আহিম ৰেচিপি ভিডিঅ' লৈ। ৰেচিপি যিহেতু বহুত দিন বনাবই পৰা নাই, সপোনৰ এক্সাম চলি আছিলে, এতিয়া বাৰু শেষ হৈছে তাৰ। এতিয়া আকৌ নতুনকৈ ভিডিঅ' বনাব পাৰিম আৰু আপোনালোকৰ মাজলৈ আকৌ নতুন ৰেচিপি আগবঢ়াম। আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।